দুখৰ খবৰ কি দুখৰ খবৰ কাৰণ আজি মই ইয়াৰ পৰা বিদায় লম মই মামাহঁতৰ ঘৰত আছো আজি এদিন দুদিন আজি 4 দিন হ'ব তা আজি মই ইয়াৰ পৰা বিদায় লম মানে আজি মই ঘৰত যাম তাৰ কাৰণে মোৰ কাৰণে আজি বহুত ডাঙৰ দুখৰ খবৰ মানে মনটো অলপ বেয়া লাগিছে কাৰণ মই ভাবিছিলো যে 2 দিন মান থাকো মানে মোৰ এনেকুৱা এটা সিচুৱেচন মানে মই ক'ৰবাত কাম কৰো তো মানে মই যাবই লাগিব আৰু লগতে গাইস মামা তাত জেগাদিন আছিলো মানে মাছে মাংস পুৰা খাই আছিলো তো মোৰ একদম ফেভাৰিট ডিশ গাহৰি মাংস আছিলো ঘৰত মানে ইমান এটা নচলে তো মামাতে মানে ট্ৰাইবেল মানুহ হয় তো গাহৰি মাংস পুৰা খাই আৰু তো মানে মোৰ একদম ফেভাৰিট হয় ঘৰত মানে ইমান নানে কাৰণ মা দেউতাই ইমান নাখায় মা খায় কিন্তু তো তেনেকুৱা ধৰণৰ হয় তো ইয়াত মোৰ বহুত দুখ লাগিছে সেই কাৰণে কাৰণ মোৰ ফেভাৰিট বস্তুটো আজিৰ পৰা আৰু খাব নাপাম আৰু লগতে এটা কথা কম গাইস আৰু এটা দুখৰ খবৰ অকমান দেৰিকে সেই খবৰটো মই আপোনালোকক মই এবাৰ দোকানত আহিলোঁ কাৰণ দোকানৰ পৰা মই দুটামান চকলেট কিনি লওঁ আধা ৰাস্তাত খোৱাৰ কাৰণে আৰু এটা দুখৰ খবৰ যে আজি গাড়ীত উঠিবৰ কাৰণে অকণমান দূৰলৈকে যাব লাগিব কাৰণ ইয়ালৈকে গাড়ী আহে কিন্তু আজি বাট গাড়ী মানে ইয়াত নাপাম আৰু মানে গাড়ী আজি কিবা বন্ধ আছে তো ইয়ালৈকে গাড়ী নাহে মই পাথাৰখামা চকলৈকে গাড়ীত উঠিবৰ কাৰণে যাব লাগিব তো ইয়াৰ পৰা মই স্কুটিত যাম কাৰণ মাহী থ'ব যাব আৰু লগতে মই দোকানখনত আহিছিলোঁ কিন্তু দোকানখন বৰ্তমান বন্ধ আছে মামি দোকান নোখোলা নেকি দেখছা গাইছ মই আলহী আহিছোঁ কিন্তু দৰ্জাখন এতিয়ালৈকে খুলি দিয়া নাই এতিয়াই খুলি দিলে গেলিও কি হ'ব ভয়তে পাৰখানত উঠবাই পৰা নাই শিলটোৰ পৰা উঠবাই নোৱাৰে এনেই চাবাহে গেছা কালি মামীও গৈছিল আমাৰ লগত এয়া চকলেট লৈ ল'লোঁ আৰু যাব লাগে ভাইহঁতৰ ঘৰ মই পূৰা ৰেডি গাইছ যাবৰ কাৰণে কিন্তু আজি বহুত চিম্পুল ড্ৰেছত যাম কাৰণ মই বেছি ষ্টাইলো কৰা নাই আজি কাৰণ একদম চিম্পুলত যাম কাৰণ যিহেতুকে মোৰ আজি মন বেয়া তো বহুত চিম্পুলত যাম আৰু মানে ঘৰত যাম কিবা এটা মোৰ ভালো লাগিছে কাৰণ মানে মই একচুৱেলি বেলেগত থাকোঁ গুৱাহাটীতে থাকোঁ তো ঘৰত মই বহুত দিনৰ মূৰত আহোঁ তো ঘৰত আহিলে মোৰ মনটো বহুত ভাল লাগে কিন্তু ঘৰত মই থাকিবই নাপালোঁ ঘৰৰ পৰাই মানে ইয়াত আহিছোঁ তো ইয়াৰ পৰা যাম মোৰ দুখো লাগিছে আৰু মই ঘৰত যাম তাৰ কাৰণে মোৰ ভালো লাগিছে তেনেকুৱা গাইছ 8টা বাজিলে তো এতিয়ালৈকে ইয়াত ইমান ঠাণ্ডা হৈ আছে কুঁৱলী নুমাই নাই মানে বহুত ঠাণ্ডা মানে ইয়াতে তো 8টা বাজিলে আমাৰ তাতে 8টা বাজিলে অলপ ৰ'দ আহে কিন্তু ইয়াত চাৰিওফালে পাহাৰ আছে যে সেইকাৰণে বহুত ঠাণ্ডা মানে ভাগত ধৰি যায় আগে মই কেইটামান ভাত খাই যাওঁ কিন্তু বহুত ৰাতিপুৱাই ভাত খাম ৰাতিপুৱা মানে 8টা বাজিলে কাৰণ কুঁৱলী মৰাই নাই মোৰ সেইকাৰণে ৰাতিপুৱা ভাৱ হৈ আছে তো যোৱাৰ আগে 1 মিনিট মই ভাত খাই যাম মোৰ হাজাৰ পেৰে খাব ধৰছি গাইছ যাবালছো বহুত বেয়া লাগি আছে আৰু যাৰ আগতে পকা কাটা চুমা খাই গেলোঁ আৰু আইতা আকৌ বাই দিলোঁ আইতা থাকবি ভালে ভালে এইগিলা জংঘল মাখান চাফা কৰি থাকবি তামোল চামোল মাখান ৰুবি আলু চালু ৰুবি আদা চাদা ৰুই কিনে মোৰ ঘৰত দি খাবি মই বেছিকৈ আইতাক মৰম নকৰোঁ কিন্তু মই বেছিকৈ আটাকে মৰম কৰোঁ আইতাক মানে মৰম নকৰোঁ আইতাৰে সেই কচু কোমৰা ৰুই দিয়ে আধা গিলাকে কেমেৰা কৰি নলালে মোলা আইতাই মানে কি ঘৰত তামোল ৰুৱে কচু ৰুৱে আদা ৰুৱে আৰু আমাৰ ঘৰতো দি পঠাই আদা চাদা দি পঠাইছে তেনেকুৱা আৰু মোক কি কৈছে জানেনে আদাখিনিও ভিডিঅ' কৰিব কৈছে মানে কি কৰিম আৰু এয়া গাড়ী আহি গ'ল আৰু মই যাব ওলছোঁ ইমান ঠাণ্ডাত যাই আছোঁ এতিয়া মানে পাথাৰখামালৈকে যাম তাতে গাড়ীত উঠিম মাহী মোক থৈ গ'ল মই চুমুত উঠিলোঁ ঘৰত গৈ আছোঁ আৰু এতিয়া মই জিৰাং পালোঁ তো মানে মোৰ কাৰণে বহুত ভাল খবৰ কাৰণ মই গাড়ীখনত উঠিছোঁ তেতিয়া মই মাহীহঁতকো লগ পালোঁ এয়া মাহী আৰু মহা আৰু মাহীৰ ছোৱালী আৰু এই বাপাটো আৰু সেইটো পিছফালত মানে বাবু মাহীৰে ল'ৰা হয় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ
গাড়ীত বহুত প্ৰব্লেম, তো ঘৰলৈকে গাড়ী নাযায় নে, সেইকাৰণে মই ইয়াত ৰখিব লগা হ'ল। গাড়ী বোলে আহি আছে, তো গাড়ী আহিলে মই গাড়ীখনত উঠিম, তো তাৰ কাৰণে ইয়াত অকণমান ৱেইট কৰিম। তো গাইজ মই ঘৰ আহি পালোঁ, আৰু ঘৰত আহি অকণমান ফ্ৰেছ হ'লোঁ, মানে কাপোৰ চেঞ্জ কৰা নাই, সেই কুৰ্তিটোৱে পিন্ধি আছোঁ, কাৰণ মই আজি চিম্পুলত আহিছিলোঁ। তো আপোনালোকেও দেখিছে ভ্লগটোত। তো আজিলৈ বাই বাই, আকৌ আহিম নিউ এটা ভিডিঅ'ৰ সৈতে। তো যদি ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে।